নমস্কাৰ সকলোকে চন্দন কিচেনলৈ স্বাগতম জনাইছো প্ৰিয় দৰ্শকসকল এই সময়ত ইমিউনিটি ষ্ট্ৰং কৰি ৰখাটো অতি প্ৰয়োজনীয় নহয় নে কিন্তু ইমিউনিটি ষ্ট্ৰং কৰিবলৈ আমি ৰাসায়নিক দ্ৰব্য সেৱন কৰিব নালাগে তাৰ সঞ্জীৱনী আমাৰ বাৰীবিলাকতে আছে আমি এটি বনৰীয়া জুতি শীৰ্ষক সিৰিজ ষ্টাৰ্ট কৰিছো য'ত আমাৰ বাৰীত থকা বিভিন্ন হাই নিউট্ৰিচনেল উদ্ভিদসমূহৰ পৰা আমি ন ব্যঞ্জন বনাম আৰু আপোনালোকক দেখুৱাম এই সিৰিজটো প্ৰথম বিধ ব্যঞ্জন আমি বনাবলৈ লৈছো জনমতি গতিকে জনমতি কি হয় তাক জানিবলৈ এই ভিডিঅটো উপভোগ কৰক ঘৰতে থাকক আৰু ন ব্যঞ্জনৰ সোৱাদ লওক দৰ্শকসকল জনমতিৰ প্ৰথম তথা প্ৰধান উপাদান হৈছে বনৰীয়া কচু আমি এই বনৰীয়া কচুৰ গাগছ অংশটো ল'ব লাগিব এই বনৰীয়া কচুত হাই নিউট্ৰিচনেল ভেলু আছে ইয়াত কাৰ্বহাইড্ৰেট ফাইবাৰ আৰু প্ৰচুৰ পৰিমাণে ভিটামিন পোৱা যায় ভিটামিনৰ ভিতৰত ভিটামিন সি ভিটামিন B6 আৰু ভিটামিন ডি পোৱা যায় গতিকে ই ইমিউনিটি সিস্টেমৰ কাৰণে কিমান প্ৰয়োজনীয় আপোনালোকে নিশ্চয় জানিছিল ইয়াৰ দ্বিতীয়বিধ উপকৰণ হৈছে কুটাহী বিলাহী ইয়াতো প্ৰচুৰ পৰিমাণে ভিটামিন এ আৰু ভিটামিন সি পোৱা যায় এতিয়া আহক ব্যঞ্জনবিধ প্ৰস্তুত কৰোঁ প্ৰিয় দৰ্শকসকল খাবলৈ খুব টেষ্টি হৈছে কিন্তু আপোনালোকে মোৰ কথা বিশ্বাস কৰিব নালাগে ঘৰত এনেদৰে বনাই চাব আৰু খাই চাব এতিয়া মই কওঁ জনমতিৰ নামটোৰ আঁৰৰ ৰহস্য এই নামটো আমাৰ ঘৰত ককা আইতা দিনৰ পৰা চলি আহিছে তেওঁলোকে বিশ্বাস কৰিছিলে যে যদি আমি বনৰীয়া কচু আঞ্জা হিচাপে খাওঁ তেনেহ'লে খজুৱতি হ'বও পাৰে সেয়েহে তেওঁলোকে কচুৰ আঞ্জা বনৰীয়া কচুৰ আঞ্জা বুলি নকৈ ইয়াক জনমতি নাম দিছিলে আৰু তেতিয়াৰ পৰাই আজিলৈকে এই নামটো চলি আহিছে ই এবিধ অতি সুস্বাদু আৰু নিউট্ৰিচনেল ভেলু থকা শাক আপোনালোকে ঘৰত এনেদৰে বনাই খাব আৰু যদি এই ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু নতুন নতুন ভিডিঅ' পাবৰ বাবে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব
আজিৰ এই বনৰীয়া জুতিৰ টৌৰটোৰ প্ৰথমটো ভিডিঅ' ইমানতে সম্পূৰ্ণ হৈছে। আকৌ লগ পাম। আজিলৈ ধন্যবাদ।